আজি এই ভিডিঅ'টো ডেডিকেট কৰিছোঁ মই নিজকে, যিহেতু আজি মোৰ বাবে বিশেষ দিন আৰু কেনেকৈনো দিনটো স্পেচিয়েল বনোৱা হ'ল তাকে আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। ৰাতিপুৱাৰ পৰা কোনো প্লেনিং কৰা হোৱা নাছিলে, কিন্তু ভণ্টিয়ে এইফালে ছাৰপ্ৰাইজ দিলে। এইফালে ধুনীয়াকৈ সকলোৱে বেলুনখিনি ফুলাই ল'লোঁ। এইফালে ৰুমটো সজাই হোৱা নাই, ধুনীয়াকৈ চিজিল কৰি লোৱা হৈছে। তাৰপিছত সজাই পেলাই আপোনালোকক দেখুৱাই আছোঁ। শেষত ফটোকপি দিছোঁ বাৰু, চাব মানে ভিডিঅ' কৰা নহ'লে সেইকাৰণে ফটোকপিকে লগাই দিছোঁ। এইফালে মই এতিয়া সন্ধিয়া সময়ত বোলো নামঘৰৰ পৰা আহোঁ, যিহেতু আজি মোৰ কাৰণে বহুত স্পেচিয়েল দিন, সেইটো কাৰণে ভগৱানৰ ওচৰতো সেৱা লৈ আহোঁ। ওচৰতে নামঘৰ, সেইটো কাৰণে এনেকৈ ওলাইছোঁ। এইফালে নামঘৰ আহি পালোহি, ধুনীয়াকৈ চাকি এগছ জ্বলাই ল'লোঁ, ধূপো জ্বলাই ল'লোঁ। আগতে দিনবোৰ যাতে মোৰ ভালে কুশলে যায়, আপোনালোকেও আশীৰ্বাদ কৰিব যাতে দিনবোৰ ভালে কুশলে যায়। আপোনালোকে আগতে যেনেকৈ মৰম কৰিছে তেনেকৈ যাতে মৰম কৰি যায়, সোনকালে মোৰ 10K ছাবস্ক্ৰাইবাৰ হৈ যায়, তাৰো কামনা কৰিব আপোনালোকে। নামঘৰৰ পৰা আহি ধুনীয়াকৈ ওলাই মেলি ল'লোঁ, তেতিয়ালৈকে সকলো আহি পাইছিলেহে। এইফালে কেকটো দিছিলে ভাইটি আৰু ডাঙৰ ভাইটিয়ে, তেওঁলোককো বহুত বহুত ধন্যবাদ। এইফালে আজি ঘৰৰ সকলো মানুহকে চিনাকি কৰাই দিম, সকলোবোৰ ইয়াত বহি আছে ধুনীয়াকৈ। কেকটো কাটি লৈছোঁ। এইফালে যিসকল আহিছিলে তেওঁলোককো দেখুৱাই দিছোঁ। সকলো অহাৰ বাবে বহুত বেছি ভাল লাগিলে, মোৰ দিনটো বেছি স্পেচিয়েল কৰি তুলিলে সকলোৱে, তাকে অকণমান দেখুৱাই দিছোঁ। এতিয়া চিনাকি কৰাই দিছোঁ ৰ'ব। এয়া হৈছে দেউতা, এয়া হৈছে মানুহজন, এইফালে আমাৰ মামা, এয়া মোৰ বাবা, এইফালে হৈছে ৰ'ব কেক অকণ আনি লওঁ, তাৰপিছত খুৱাই পেলাই দেখুৱাই আছোঁ আপোনালোকক। এইফালে হৈছে মা, এইফালে হৈছে মোৰ ভাইটি, এয়া হৈছে মা, এইফালে ডাঙৰ ভাইটি, তাকো দেখুৱাই দিছোঁ, কিন্তু মোক চেহেৰাটো নুঠিলা। এইফালে ভণ্টি আৰু আপোনালোককো খুৱাই দিছোঁ। এইফালে দেখিছেনে টিকলিজনী, এজনী আমাৰ ঘৰৰ ওচৰৰে হয়, একেবাৰে কাষৰে। তাইও মানে কেক চবকে খুৱাই আছে আৰু নিজেও খাই আছে। তাকে ভাবিলোঁ অকণমান আপোনালোকৰ ওচৰলৈ দেখুৱাওঁ, কিমান মৰম লগা ছোৱালীজনী দেখিছেনে। সকলোকে পুৰি মাংস চাহ এনেকৈ খোৱা হৈছিলে। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকনটো অল কৰি দিব, যাতে ভিডিঅ'বোৰ মোৰ পাই থাকে।